নমস্কাৰ সকলোকে মই মঞ্জে মই অন্যতা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ, মানে এতিয়া মই পাকঘৰৰ পৰা এই বনোৱা শুনোৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যদি বেয়া পাই হ'লেও কমেণ্ট এটা কৰিব, ভাল পালেও কমেণ্ট এটা কৰিব। তেতিয়া মোৰো ভাল লাগিব যে মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে বা বেয়া পাইছে বুলি কিবা এটা হ'লেও কমেণ্ট এটা কৰিছে বুলি ভাল লাগিব। এইফালে মই বনাই আছোঁ, পুৰি বেলি লৈছোঁ, বেলি লৈ এতিয়া বনাওঁগৈ। তাৰপৰা এতিয়া সিহঁতক মই ভাত খাব দিলোঁ। আমাৰ চুনচুনে আকৌ খাওঁতে বহুত নক্সা দেখায়। এই যে খাওঁতেও এইবিলাক ধেমালি কৰি থাকে, মানে তাই অকণমান ধেমেলীয়া টাইপৰ। কিমান কৰি থাকিব লাগে, তাই অকণমান লাহে ধীৰেও কৰে। তাইকে মানে খৰধৰ কৰিব লাগে ৰাতিপুৱা। খোৱাই বোৱাই আকৌ সিহঁতকেইটা ওলালে, তাইক মোৰ ওচৰত ফনাই মেলি লৈ গাড়ীত উঠাই থৈ আহিলোঁ। গাড়ীত গ'ল। এতিয়া গাড়ী যোৱাৰ পিছত মই ঘৰলৈ আহিলোঁ। প্ৰথমে খাই লওঁ, ৰাতিপুৱা সোনকালে উঠা যে চাহ একাপ খাই লওঁ, খাই লৈ কামত লাগোঁগৈ। এয়া হৈছে দুপৰীয়া ভাগত। বৰষুণ যাকো ইমান ডাঙৰকৈ আহিলে, তাতে মই ভাবিলোঁ কি কৰোঁ কি খাওঁ, কিবা এটা খাওঁ খাই লাগিছে। এইফালে আছিলে সান্দহ যে, আৰু এই হৈছে ঘৰৰ মানে গছৰ বৰকল আছিলে, তাকে একদম পূৰা সান্দহৰ লগত লৈ লাডু কৰি লৈ বৰষুণ চাই পূৰা সান্দহ লাডু খোৱা আমেজ ল'লোঁ। আৰু আমাৰ ঘৰত এই বৰষুণ দিলেহে বানপানী হৈয়ে গ'ল। দেখিছে ইমান ডাঙৰকৈ বৰষুণ যাক দিলে। তাতে আকৌ ল'ৰা ছোৱালী স্কুলৰ পৰা আহিব নহয়, বাহিৰতে বহি চাইছোঁ কিমান দেৰি আহিব, বৰষুণ যাক এৰাক বুলি ভাবি আছোঁ। বৰষুণ যাক কেনেবাকৈ অকণমান এৰ খালে আৰু এৰা দিলে। তাৰপৰা সিহঁতকেইটাও আহি পালেহি। এতিয়া যি হওক বৰষুণটো এৰালে ভাল লাগিল।